নমস্কাৰ আপোনালোকে যদি মোবাইলৰ ৰিভিউ চাব বিচাৰি আছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক অসমত বহুত ইউটিউব চেনেল আছে কিন্তু মোবাইলৰ ৰিভিউ কোনো চেনেলতে নাপায় একমাত্ৰ অসমত মোবাইলৰ ৰিভিউ মৰিয়ে দিম সেইকাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আজি ৰিভিউটো হল আমাৰ ইণ্ডিয়াৰ কোম্পানী মাইক্ৰোমেক্স আমি মাইক্ৰোমেক্স ব্যৱহাৰ কৰিছো শুনিছো মাইক্ৰোমেক্স কোম্পানী এটা স্মাৰ্টফোন লঞ্চ কৰিছে নতুনকৈ হল এসপ্তাহ মান হল বা 10 দিন মান হল এই স্মাৰ্টফোনটো নাম হল মাইক্ৰোমেক্স ইন 2B মাইক্ৰোমেক্স ইন 2B এই স্মাৰ্টফোনটো ৰিভিউ দিম এই স্মাৰ্টফোনটো আপোনালোকৰ 4GB RAM 64GB ROM এই 4GB 64GB 7999 অৰ্থাৎ 8000 টকা আৰু এটা 6GB 128GB এইটো আছে আপোনাৰ 8999 টকা মানে 9000 টকা বঢ়িয়া স্মাৰ্টফোন হয় আপোনালোকে ফ্লিপকাৰ্টত চেক কৰিব পাৰে ডিটেইলছ খিনি মই তো কৈ আছো এই ভিডিওটোত ইটো আপোনাৰ ডুৱেল কেমেৰা পাব 13 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল দুটা কেমেৰা আৰু সেলফি কেমেৰাটো পাব আপোনালোকে 5 মেগাপিক্সেলৰ ডিসপ্লে পাব 1 ডিসপ্লে পাব 6.52 ইঞ্চিৰ HD প্লাস ডিসপ্লে আৰু আপোনালোকৰ বেটাৰী প্ৰয়োজন হ'ব বেটাৰীটো হ'ব আপোনালোকৰ 5000 mAh ৰ বেটাৰী ধুনিয়া বেটাৰী বহুত দিন চলি যাব বেটাৰীটো চাৰ্জ কৰাৰ পিছত এতিয়া হল আপোনালোকৰ প্ৰসেসৰ যদি আপুনি গেমিং কৰিব বিচাৰ ধৰিলো আপুনি ফ্ৰী ফায়াৰ বা BGMI হেনেন্দৰ গেমিং কৰিব বিচাৰ তেনেহলে নতুন এটা প্ৰসেসৰ দিছে অক্টা কোৰ প্ৰসেসৰ A75 বুলি নাম আপোনালোকে চেক কৰিলে গম পাব ধুনিয়া প্ৰসেসৰ হয় মোবাইলটোৰ সকলো দিখতে ভাল আৰু আপোনালোকে মোবাইলটো এড দেখিব নাপায় আমি Xiaomi মোবাইল চালে যে এড দেখা পাওঁ Redmi মোবাইল চালে সেই এডটো দেখা নাপায় কিয়নো ষ্টক এন্ড্ৰইডৰ দৰে এটা সফটওয়্যাৰ তেলুকে বনাইছে হিটো দি দিব আৰু ইফালে ওভাৰঅল এই কেমেৰা স্মাৰ্টফোন হয় আৰু বাজেট স্মাৰ্টফোন হয় এই স্মাৰ্টফোনটো ধুনিয়া হ'ব আপোনালোকে ললে লব পাৰে ফ্লিপকাৰ্টত अवेलेबल আছে ললে আপোনালোকে 4GB 64GB টো লৈ লওক 7999 8000 টকা আৰু মোৰ ভিডিওটো পাৰিলে শেয়াৰ কৰি দিয়ক ধন্যবাদ